নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই পৰাশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। প্ৰথমে আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু মোৰ এই ভিডিঅ'টো আগবঢ়াই নিবলৈ ওলাইছোঁ। আমি এতিয়া যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে পতা দুৰ্গা পূজা চাবলৈ। মানে সন্ধিয়া অহা কথা আছিলে আৰু আমাৰ দেহাই অকণমান আমনি কৰিলত মই এতিয়া আৰু পূজা চাবলৈতো মালে যাব মনে মন্দিৰে দিনত মানুহ একেবাৰে নাই চাওকচোন। এতিয়া আমাৰ দেহাক পূজা দেখুৱাই আনি সন্ধিয়া আকৌ ফাংচনৰ কাৰণে আমাৰ খুৰীৰ ছোৱালীজনীয়ে নাচিব, তাকে কাপোৰ পিন্ধাবলৈ আহিছোঁ। আপোনালোকে চাই থাকক। এইজনী আমাৰ খুৰী ছোৱালীজনী আৰু তাই এতিয়া আমি মেকআপ কৰি লওঁ। এইখিনি খুৰীয়ে পিন্ধালে বাৰু শুৱনি কৰি, তাৰপিছত মই এতিয়া মেকআপ কৰি দিম, তাইক তাত সজাই মেলি ঘৰ আহি প্ৰায় ভাতকেইটা বনাই লওঁ বুলি খাই বৈ গ'লে আজৰি হওঁ একেবাৰে। আৰু মানুহজনে উভতি আহোঁ মাংস লৈ আহিছিল আৰু মাংস বনাব লৈছোঁ। এয়া পানীৰ মাংস হৈ গ'ল আৰু মই এয়া ওলাই পানী খাই আমি যোৱাহি সেইখন নকৰোঁ, অকণমান পাউডাৰ সানিবলৈ যাওঁ। ওলাই লওঁ মই, তাৰপিছত লগ পাই আছোঁ। ফাইনেলি মই ওলাই ল'লোঁ আৰু এতিয়া আমি গ'লোঁ ডাইৰেক্ট পূজা মণ্ডপত। এয়া পূজা ফাংচন অলৰেডি আৰম্ভ হ'লেই আৰু লগতে কেইটামান সৰু সৰুকৈ দৃশ্য দেখুৱাম, আপোনালোকে চাই থাকক। আজি মই এতিয়া ঘৰত পালোঁহি আৰু অহা কাইলৈ ৰাতিপুৱা এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।